দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিল কাইলৈ পঞ্চায়তৰ মহাৰণ 16 জিলাত প্ৰথম পৰ্যায়ৰ ভোটৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ চমক সৃষ্টি কৰা প্ৰচাৰ ব্যাপক নিৰ্বাচনী হিংসাৰ অন্তত বুধবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ চকু চাট মাৰি ধৰা নিৰ্বাচনী প্ৰচাৰ আৰু ব্যাপক হিংসাৰ মাজত কাইলৈ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু এই ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ বুধবাৰে ৰাজ্যৰ 16খন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহ হৈছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ যোৰহাট মাজুলী গোলাঘাট নগাঁও ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ দৰং মৰিগাঁও কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলা বুধবাৰে পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ হ'বলগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে নিৰ্বাচনী বিষয়াসকল ৰাওনা হৈছে নিজ নিজ কেন্দ্ৰলৈ প্ৰথম পৰ্যায়ত 14,077টা কেন্দ্ৰত হ'ব ভোট গ্ৰহণ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া ভোটাৰৰ লগতে সাজু হৈছে প্ৰাৰ্থীসকলো 92,19,938 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ আৰু কাইলৈ ভাগ্য নিৰ্ণয় হ'ব 43,515 গৰাকী প্ৰাৰ্থীৰ এইবাৰৰ নিৰ্বাচনত 15,899টা পদৰ বিপৰীতে 43,515 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ইয়াৰে 251টা জিলা পৰিষদৰ বাবে 796 গৰাকী প্ৰাৰ্থী আছে 1,304টা আঞ্চলিক পঞ্চায়তৰ বাবে 3,799 গৰাকী প্ৰাৰ্থী আছে 1,304টা পঞ্চায়ত সভাপতি পদৰ বাবে 4,155 গৰাকী প্ৰাৰ্থী থিয় হৈছে আৰু 13,040টা পঞ্চায়ত সদস্য পদৰ বাবে 34,765 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাত নামিছে ZPC total 251 881 মানে nominations AP member হল 1304টা আৰু তাৰ এগেইনষ্টত মানে নমিনেশ্যন হল 3,935 তাৰ পিছতে GP প্ৰেসিডেন্ট হে 1304 এগেইনষ্টত নমিনেশ্যন হল 4,492 আৰু GP মেম্বাৰটো ম্যাক্সিমাম GP মেম্বাৰ 13,040 তাৰ এগেইনষ্টত নমিনেশ্যন পৰিছে 35,423 টোটেল কনস্টিটুৱেন্সি হল 15,899 ইপিনে ভোটাৰসকলে ভোটদান কৰিবলৈ আহোঁতে লগত কেতবোৰ ফটোযুক্ত পৰিচয় পত্ৰ লৈ অহাটো বাধ্যতামূলক কৰিছে নিৰ্বাচন আয়োগে ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহোঁতে যিসমূহ নথিপত্ৰ লৈ আনিব পাৰিব তাৰ ভিতৰত আছে ফটো সম্বলিত ভোটাৰ কাৰ্ড ফটো সম্বলিত ভোটাৰ তালিকা পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স ৰেচন কাৰ্ড চাকৰি পৰিচয় পত্ৰ পেঞ্চনাৰৰ পৰিচয় পত্ৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ বেংকৰ পাছবুক জব কাৰ্ড আৰু আধাৰ কাৰ্ড ইয়াৰে যিকোনো এখন পৰিচয় পত্ৰ ভোটদানৰ সময়ত ভোটাৰসকলে লগত নিব লাগিব বুলি স্পষ্ট কৰি দিছে নিৰ্বাচন আয়োগে এই নিৰ্বাচনত প্ৰায় 70,000 কৰ্মচাৰী নিয়োগ কৰিছে নিৰ্বাচন আয়োগে পঞ্চায়তত কোনে শেষ হাঁহি মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব 12 ডিচেম্বৰত ভোট গণনালৈ ভিডিঅ' জাৰ্নেলিষ্ট যতীনৰ সৈতে দীপক গগৈ আছাম টক্স গুৱাহাটী